হয় ভাই হয় অলপ ৰখিব নোৱাৰো ক'ত অকলে অকলে তেনেকৈ গৈছ হা ইমান পোপাইছে ৰ'দটো ইমান টান তোৰ ফ্ৰেণ্ডসকল আমি আজি গৈ আছোঁ আমাৰ এইখনতে অলপমান আগতে বুধবৰীয়া বজাৰ এখন আছে তালৈ গৈ আছোঁ একদম আজি ভিডিঅ'টো ধামাকা হ'ব ৰ'দ কেনেকুৱা দিছে তাৰ ইমান টান মানে টিকা ফটা ৰ'দ কি ক'ম আৰু এনেকুৱা ৰ'দত গৈ আছোঁ আমি খোজকাঢ়ি বজাৰলৈ ৰ'দটোৰ কাৰণে ইন্ট্ৰডাকশ্যনটো দিব পৰা নাই অলপমান আগত গৈ দিম ফ্ৰেণ্ডসকল ইমান ভিডিঅ' বনাইছোঁ কিন্তু আজিলৈকে এনেকুৱা ইমান ভিৰ মানে পাব্লিকৰ আগত গৈ ভিডিঅ' বনাই পোৱা নাই তো আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ তো অলপমান নাৰ্ভাছো লাগিছে তথাপি চাওঁচোন যেনেদৰে বনাব পাৰোঁ আপোনালোকক বনাই দেখুৱাওঁ তো চাই থাকিব মজা পাব আপোনালোকে আজিৰ ভিডিঅ'টো যিহেতু পাব্লিকৰ মাজত গৈ আছোঁ একদম ফাৰ্ষ্ট টাইম ধামাকা হ'ব আজি ভিডিঅ'টো ঐ ভাই আজি মোৰ ফাৰ্ষ্ট টাইম হ'ব হা পাব্লিকৰ আগত ভিডিঅ' বনোৱা তো ড'ন্ট মাইণ্ড দীপজ্যোতি গৈ আছোঁ এতিয়া আমি এনেকৈ পাব্লিকৰ আগততো যাবই লাগিব ন সেইকাৰণে আজি গৈ আছোঁ মজাটো পাব তো ফ্ৰেণ্ডসকল অলপমান সাহস দিব আপোনালোকেও আশীৰ্বাদ কৰিব এনেকৈ বহুত মানে ডাঙৰ ডাঙৰ তেনেকৈ বজাৰ বা পাব্লিকৰ আগত ভিডিঅ' বনাব পৰাকৈ যিহেতু এক্সপিৰিয়েঞ্চ নাইতো আজি ল'ব গৈ আছোঁ মজা এইটো চাওঁতে মানে মই এতিয়া ইন্ট্ৰডাকশ্যনটো দিম ইয়াতে হেল্ল' নমস্কাৰ কিবা এটা কজুৱাইছে কি কজুৱাইছে বে হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল দীপ ব্লগছটো চাই থাকক আপোনালোকে ভিডিঅ'টো আই হো মেৰে জিন্দগী মে তুম কাহানী বনকে আমাৰ মনোজ বাৰ এটা প্ৰব্লেম হৈছে বোলে তাৰ একদম মানে ভিউজটো কমি গৈছে বোলে ভিউজ চিউজ অহা নাই মোৰো তেনেকুৱা হৈছে বাৰু ভিউজ চিউজ অহা নাই আগতে নহ'লে 100 ওপৰ হয় কিন্তু আজিকালি ভিউজটো ইমান কম আহিছে তো আপোনালোকে চাই দিব আৰু মৰম কৰিব আশীৰ্বাদ কৰিব আমাক অলপমান চান্সটো দিলে ভাল হ'ব যিহেতু কষ্ট কৰিছোঁ না তো ফ্ৰেণ্ডসকল আপোনালোকক ভিডিঅ'ৰ মাজতে মই অনুৰোধ জনাইছোঁ যিসকলে মোৰ ভিডিঅ' চেনেললৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আমাৰ মানে ভাল ভাল ভিডিঅ' ধামাকা ভিডিঅ' বনাব মানে সাহসটো পাম আৰু আপোনালোকে যদি মানে ইগন'ৰে কৰি দিয়ে তেতিয়াহ'লেনো আমি কাকনো আশা কৰি ভিডিঅ'টো বনাম সেইকাৰণে আপোনালোকে প্লিজ মৰম আৰু আশীৰ্বাদ কৰিলে নিশ্চয় ভাল পাম ইয়াতে এখন ধুনীয়া নাৰ্চাৰী আছে MD নাৰ্চাৰী ইয়াতে বাইপাছত আপোনালোকে দেখিব পাব এখন ৰেষ্টুৰেণ্ট বেম্বছ ৰেষ্টুৰেণ্ট দেখুৱাওঁ যিহেতু আমি ৰেষ্টুৰেণ্টত নোসোমাওঁতো আমি গৈ আছোঁ একদম বুধবৰীয়া বজাৰ একদম ধামাকা বজাৰলৈ গৈ আছোঁ তো ফাইনেলি ফ্ৰেণ্ডসকল আমি পাই গ'লোঁ বুধবৰীয়া বজাৰ চাওক আপোনালোকে অ' মাই গড এইফালে বজাৰ এইফালে কাপোৰৰ বজাৰ কি চাবি এইফালে ফল মূল চাওক 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 কিমান ডাঙৰ সেই চাওক 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 বা বাইদেউজনীক লগ পালোঁগৈ দেখোন ন এইফালে দেওবৰীয়া বজাৰো লগ পাইছিলোঁ আজি বুধবৰীয়াটো লগ পাইছোঁ বে চাওক বাইদেউ ইয়াত কি কি আছে চাওক আপোনালোকে আহিব পাৰে আৰু আপোনালোকে ইয়াত আহি একদম মানে কিনিব বাইদেউ যিহেতু কষ্ট কৰি দোকানখন দিছেতো সেইকাৰণে আপোনালোকে বেছি ভাল লাগিব পতকা আছে কিমানকৈ দিছে পতকা 50কৈ ঐ ঈশ্বৰা বাইক নাই চাৰ্কেলত লগাব লাগিব ন বাৰু ঘূৰি লৈছোঁ সেইবোৰেই আছে আৰু পোৱা 20 টকা কেলা পোৱা 20 টকা ডিছকাউণ্ট চিছকাউণ্ট নহ'ব 15 আগষ্টৰ উপলক্ষে ডিছকাউণ্ট দিব লাগে হা দাদা ডিছকাউণ্ট দিব নাই 15 আগষ্ট বুলি দিব লাগে আকৌ আপোনালোকে দিব লাগে মানিছোঁ কিন্তু আমিতো পোৱা নাই ডিছকাউণ্টটো আমিতো পাব লাগিব নহয় হয় নেকি কি ল'বি 20 টকা এইটো কি কয় চেংমৰা কিমানকৈ দিছে অঁ বাইদেউ বজাৰ ভালে চলিছে নে চলিছে ন এইবোৰ কিনো
লেহেতি পথাৰৰ পৰা এইটো লেহেতিটো মই চিনি পোৱা নাছিলে জিকা ধুন্দুলি জাতিলাও ৰঙালাও কেলা আছে কেলা মাছ ক'ত আছে মাছ এই মাছ এইফালে ক'ৰবাত আছে এটা মাছ কিমানকৈ দিছে এইবোৰ কেজি 200 বাপৰে বা এইবোৰ নহ'ব ভালনে বেয়া এইবোৰ চব গেলি পচি শেষ হৈ গ'ল কাপ সোপা বহুত ভাল লাগিছে কিমানকৈ এইবোৰ দাদা 1 পিছত 20 ধুনীয়া লাগিছে নাভাঙে ন গলিব যেন পাইছো মালটো ল'ব আছে দেখোন মালটো লৈ লওঁ আকৌ এইটো চাওচোন ক'ত দেখিছো বল যাওঁ আকৌ তালৈ বেল দোকান ইয়াতে আছে দেখোন বেল বিচাৰি আহিছো বেল ডিছকাউণ্ট দিব নাই দাদা ভালেই লাগিছিলে কিন্তু এইটো কিবাটো বেয়া লাগিছে এইটো ভাল এটা চেঞ্জ কৰি ডিছকাউণ্ট দিব নহয় দাদা 120 টকা অলপমান কমক ভিডিঅ' বনাইছো কাৰণে দাদা ডিছকাউণ্ট দিছে নহ'লে নিদিলেহেঁতেন দেই কিবা এটা কৈ দিয়ক ব্লগছ মানে যি ঠিক আছে তোমালোকে ভালকৈ কৰি যোৱা হয় যাতে কাষ্টমাৰ যাতে তোমালোকক হেৰিকৈ ছাপোৰ্ট কৰে কামত আগবাঢ়ি যোৱা বেয়া কামত তোমালোকে লিপ্ত নহ'বা বেয়া কামত মানে যোনে ভাল নাপায় সেইটো কাম নকৰি কৰি যোৱা আগবাঢ়ি যাবা থেংক ইউ ঠিক আছে ধন্যবাদ দাদা একদম মানে ধুনীয়াকৈ বুজাই দিছে তো দাদাই আমাক ডিছকাউণ্টো দিছে বাৰু দাদাৰ নামটো কি মোৰ নামটো আপোনাৰ প্ৰশান্ত শইকীয়া হয় ইয়াৰ এই দোকানত আহিব আপোনালোকে একদম ডেইলি বুধবৰীয়া বজাৰত আপোনালোকে লগ পাব এবং ডিসকাউন্ট পাই যাও হ্যাঁ এনে চপ্পল বাজার এতিয়া সাগেনে ডাউন সিজন হয় নাকি বলে বি মানে খরচাটো ওলাই ন তেনেকে চলিব লাগে আমি ইয়াতে বস্তু বেছি হ্যাঁ কেজি 200 বাটো মাছ আহক দাম দে আহক কাস্টমাৰ আমাৰ ইয়াত সব আছে জুৱেলাৰী বস্তু পাব এফালে চেইন্ট এই গামখাৰু নে কি আমি আজি ইয়াতে বেছি আছো বস্তু আহক লৈ যাওক একদম ধুনীয়াকৈ কম ৰেটত দিয়া আছে বাইৰৰ পৰা উঠাই নিলো এইটো একদম 50 টকা আমাক ডিসকাউন্ট দিছে 10 টকা 40 টকাত পাইছো এতিয়া আমি এটোকে ইয়াত ভাইটি বুলি দিলো দোকানত বহি আছো এতিয়া আমি বস্তু বিকিম হা তো আহক ক'ত মানুহে নাই কিয় দেখোন বাইদেউ ইয়াত নাহে নি আহিব ন অপেক্ষা কৰিব লাগিব আহক দাদা বাইদেউ আহক এইফালে আহক মানে ডিসকাউন্ট দি আছো আমি আহক বাইদেউ আহক নিয়ক একদম ডিসকাউন্ট দি আছো বাইদেউ নিবনে আহিব ধৈৰ্য দোকানত বহিবলৈ হ'লে ধৈৰ্য লাগিব হা প্ৰতি বাইদেউৰ পালৰ পৰা দিছে আমি কিন্তু এতিয়ালৈকে 10 টকাও চেল দিব পৰা নাই বাইদেউ আহক একদম আপুনি প্ৰথম চেল আমাৰ হ'ব ন ইউটিউবত তুলি আছে এটা চেল মানে যে ইহঁতি বেয়া পাইছে না এটা লৈ ল এতিয়া ভাল লাগিব না আমাৰ এটা লৈ ল কি লাগিব আমি এতিয়া চেল দিলো আমাৰ ফালৰ পৰা 50 টকা ধন্যবাদ বাইদেউ দেই
চেল হৈ যাব নহয় আমাৰ ফালৰ পৰা 50 বুলিয়ে কৈছিলে 50 বুলিয়ে কৈছিলে আপোনাক দাদা ক'ব লাগে 50 বুলি কৈছিলে 70 ল'লে অকল এই লেটিছৰ চেণ্ডেলবোৰ 50 থাকে চেলমেন হয় ভালেই লাগে দিব লাগিব দোকানে বাইদেউৰ কাৰণতে দিব লাগিব হ'ব বাই বাই ফ্ৰেণ্ডসকল আমি এনেকৈ বজাৰ কৰিলোঁ এইফালে কেৰেলা আছে মাছ আৰু এইটো কি বুলি কয় নাজানো আৰু চেণ্ডেল ল'লোঁ পিঠা ল'লোঁ পটকা এটা ল'লোঁ তো বহুত ল'লোঁ লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই তো জয় ভাৰত জয় হিন্দ তো আজিলৈ ইমান বাই বাই ভিডিঅ'ৰ পিছত আপোনালোকক কথা এটা ক'ম বুলি ভাবিলোঁ আপোনালোকে সকলোৱে জাতীয় পতাকা লওক বেছি নহয় 40 টকা বা 30 টকা পাব আপোনালোকে হৰ ঘৰ তিৰংগা কাৰ্যসূচীটো আপোনালোকে পালন কৰক 15 আগষ্টত ভাল লাগিব আপোনালোকৰো মনটো তো এয়াই মোৰ অনুৰোধ থাকিলে তো আপোনালোকে এইটো কাৰ্যসূচী কৰিলে নিশ্চয় ভাল পাম